हेलो गुड मर्निंग उठा उठा जल्दी उठा सोनकाले उठा आमी करबात फुरिबोलै जाम जल्दी उठा जल्दी 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 बी कुइक 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 उठा मुख धोआ ब्राश करा रेडी हुआ ट्रेन आহি गल रेडी रेडी जल्दी जल्दी उठा 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 हेलो बंधुसकल या पूजार बंध पाइছো आमी केइदिनमाনৰ কাৰণে আমি ফুৰিব ওলাইছোঁ সকলোকে পূজাৰ শুভেচ্ছা জনালোঁ এয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ ট্ৰেইন ষ্টেচন আমি আহি পালোঁ আৰু আমি কলৈকে গৈ আছোঁ গোটেই ডিটেইলছখিনি আপোনালোকক জনাই থাকিম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব এটা ভাল ভিডিঅ' আহি আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এই ভিডিঅ'টোৰ লগত কেইবাটা সিৰিজ আহিব এটো ফাৰ্স্ট ভিডিঅ' তাৰ পিছত আৰু পিছৰ ভিডিঅ' আৰু কেইটামান আহিব গোটেইখিনি ভিডিঅ' আপোনালোকে চাব A to Z চাব তেতিয়া গম পাব আমি কৰপা কলৈ গৈ আছোঁ কেনেকৈ গৈ আছোঁ ডিটেইলছখিনি আপোনাৰ লগত আমি শ্বেয়াৰ কৰিম বৰ্তমান আমি আহি পাইছোঁ গুৱাহাটী ৰেলৱে ষ্টেচন আৰু আমাৰ গাড়ী আছে 12:20 বেগটো বোলে বহুত ওজন উঠাব নোৱাৰিছে আও নহ'ব হ'ব দিয়া মই উঠাই দিলোঁ আমি ৰাতিপুৱা সোনকালে ওলাই আহিলোঁ সো নাস্তা ভালকে কৰা নহল তো ইহঁত দুজনী বোলে কিবা এটা খায় বোলে কিবা সাউথ ইন্ডিয়ান ফুড ট্ৰাই কৰিম বুলি ক'লে তো আমি আহিলোঁ এতে আমি কি কিনিলোঁ পেকিং কৰিলোঁ পেকিং কৰি লৈ এতিয়া আমাৰ ডবাটোলৈকে গৈছোঁ আমাৰ ডবাটো হ'ল S1 এয়া হাওৰা গুৱাহাটী যিখন শৰাইঘাট এক্সপ্ৰেছত S1 আমাৰ ডবা আৰু সেই আমি পেকিং কৰি লৈ আহিলোঁ যে পেকিংটো খুলিম সবে মিলি খাম তাৰ পিছত আমি যাত্ৰা কৰিম তো আমাৰ পেকিংত কি আনিলোঁ সব আমি আনিলোঁ পেকিংটোত গৰম গৰম মছলা দোসা ওয়াও সবে খাম দে এতিয়া ঘড়িৰ কাটা ঠিক 12:20 বাজিলে আৰু আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল লাহে লাহে আমি গুৱাহাটী ষ্টেচনৰ পৰা ওলাই আহিলোঁ আমাৰ ট্ৰেইনখন আগবাঢ়ি গ'ল আমাৰ গন্তব্যস্থানলৈ আমি আগবাঢ়ি আছোঁ মাজে মাজে ধুনীয়া ধুনীয়া দৃশ্য বিশেষকৈ আমাৰ গুৱাহাটীৰ ওচৰত থকা দীপৰ বিলৰ দৃশ্য একদম মনমোহা বহুত ধুনীয়া দৃশ্য ট্ৰেইনৰ পৰা যিখিনি দৃশ্য দেখা গৈছে একদম মন চুই যোৱা আৰু আমাৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ অতুলনীয় সঁচাকৈ দে বৰ প্ৰশংসনীয় এনেকুৱা আৰু ঠাইখন বেলেগ জায়গাত পাবলৈ নাই গোটেই দেশৰ ভিতৰত আমাৰ অসমখনে বহুত ধুনীয়া আকাশৰ ডাৱৰৰ টুকুৰা দীপৰ বিলত কেনেকৈ জিলি আছে পানীত দূৰত সেইখন নীলা পাহাৰ আকাশ ইয়াৰ পিছতে এইখন আমাৰ পঞ্চৰত্ন ব্ৰিজ পোৱাৰ আগৰ এইখিনি পাহাৰীয়া দৃশ্য কি মনমোহা দৃশ্য অসমৰ নিচিনা তেনেকুৱা আৰু এটা দৃশ্য কতো পাবলৈ নাই খুব ভাল লগা সেউজীয়া পাহাৰ নীলা আকাশ বগা বগা ডাৱৰৰ টুকুৰা একদম মন মুহি যোৱা অতুলনীয় অসম সঁচাকৈ আমাৰ অসমখন বহুত ধুনীয়া গোটেই ৰাতি যাত্ৰা কৰি ৰাতিপুৱা আমি 5:30 বজাত আহি হাওৰা ষ্টেচন পাই গ'লোঁ এয়া হাওৰা ষ্টেচনত আমি আহি প্ৰৱেশ কৰিলোঁ 5:30 বজাত এন্ট্ৰেন্স হল তাৰপিছত ডিসপ্লেত 17 নম্বৰ প্লেটফৰ্মত আমাৰ ট্ৰেইনখন দেখালে এই 17 নম্বৰ প্লেটফৰ্মলৈ আমি আহি গ'লোঁ 17 নম্বৰ প্লেটফৰ্ম এয়া আমাৰ ট্ৰেইন আহি গ'ল আৰু এইখন ট্ৰেইনত আমি যাত্ৰা কৰিম এতিয়া এখন যাত্ৰা আৰম্ভ হ'ব তাৰে এইটো এই সক হাওৰা টু দীঘা এই আমি তে দীঘালৈ যাত্ৰা কৰিম এইটো আমাৰ কম্পাৰ্টমেন্ট চেয়াৰ কাৰ এসি ধুনীয়াকৈ আমি উঠি ললোঁ আমাৰ সিটত বহি ললোঁ একদম মজা যাত্ৰাটো এতিয়া মেইন যাত্ৰাটো এতিয়াহে আৰম্ভ হৈছে এতিয়া আমি দীঘালৈ যাত্ৰা কৰিছোঁ গোটেই আমি ফ্যামিলি 4জনীয়া ফ্যামিলি আমি যাত্ৰা আৰম্ভ কৰিছোঁ দীঘালৈ গৈ আছোঁ আমি এই পূজাৰ বন্ধত আশা কৰোঁ আপোনালোকেও ভাল পাব ভিডিঅ'টো ফাইনালি আমি আহি দীঘা পালোঁ দীঘা ষ্টেচন বহুত মানুহ পূজাৰ বন্ধ বুলি বহুত মানুহে আহিছে গোটেই গাড়ীখন পুৰা লোড হৈ আহিছে একদম এয়া চাওক বহুত মানুহ তো আমিও দীঘা ষ্টেচন আহি নামিলোঁ এতিয়া আমি হোটেললৈ যাম আৰু তাৰ পৰা আপোনালোকক আৰু ধুনীয়া ধুনীয়া দৃশ্যখিনি দেখাম গতিকে আহি থকা ভিডিঅ'কেইটা আপোনালোকে চাব পিছৰ ভিডিঅ'কেইটা আৰু ধুনীয়া হ'ব